খতৰা সত্ৰখন দেখোতে ভয়ংকৰ চকুৰি নাহৰৰ খুটা গোবিন্দ তয়ে কেনে কৈ থাপিলে শুনা কেনে অমৃতৰ কথা হে ৰাম ৰাম পূজায়ে আহিলে গোবিন্দ হাতয়ে বালিতে বান্ধিলে নৌকা খতৰা সত্ৰখন কেনে কৈ থাপিলা শুনা কেনে অমৃতৰ কথা মোৰ বান্ধৱৈ শুনা কেনে অমৃতৰ কথা পূজায়ে আহিলে গোবিন্দ হাতয়ে বালিতে বান্ধিলে নৌকা খতৰা সত্ৰখন কেনে কৈ থাপিলা শুনা কেনে অমৃতৰ কথা মোৰ বান্ধৱৈ শুনা কেনে অমৃতৰ কথা ৰাম ৰাম এই স্থানতে ৰৈ গোবিন্দ হাতয়ে লগালে নামৰে ঘোষা নাম শুনি আহি ভকত বৈষ্ণৱ হব আনন্দে নধৰে হিয়া মোৰ বান্ধৱৈ আনন্দে নধৰে হিয়া পূজায়ে আহিলে গোবিন্দ হাতয়ে বালিতে বান্ধিলে নৌকা খতৰা সত্ৰখন কেনে কৈ থাপিলা শুনা কেনে অমৃতৰ কথা মোৰ বান্ধৱৈ শুনা কেনে অমৃতৰ কথা স্থানে আছিল অসংখ্য শতাহুৰ অসংখ্য শতাহুৰ নুশুনে কাৰোৰে কথা গোবিন্দ হাতয়ে শতক দমন